তেখেতসকলে ফাৰ্ষ্ট ফেজটো ডিক্লেয়াৰ কৰা হৈছে BPAB তাৰমানে ইয়াতে আমি বুজা যায় যে আজি BPABৰ যিটো পাৰ্টি শক্তিশালী নহয় আৰু তেখেতসকলে যে ভয় কৰিছে নিশ্চয় UPPলক তাতে বুজা যায় আজি যেহেতু ইলেকশ্যনৰ এতিয়ালৈকে মানে ডিক্লেৰেশ্যনে দিয়া নাই কিন্তু তেখেতসকলে এতিয়া মানে এই যিবিলাক মানুহবিলাকক ধৰি ৰাখিবৰ কাৰণে তেখেতসকলে কি কৰিছে যে কেণ্ডিডেট মানে ডিক্লেৰেশ্যন কৰি পেলাই যাতে এই মানুহবিলাক যাতে BPABক ৰাখিবৰ কাৰণে তেখেতসকলে এটা চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু এইটো সম্ভৱ হ'ব নোৱাৰে আৰু আজিৰ দিনত আপোনালোকে ভাবিব যে BTR অঞ্চলৰ BPAB একদম মানে চৰকাৰ মানে কৰিব নোৱাৰে এইটো 100% হৈ আছে যেহেতু আপকামিং যিটো কিবা আছে 2025 যিটো আমাৰ BTC ইলেকশ্যন হ'ব তাত আমাৰ UPPL দলে সিঙ্গল মেজৰিটি লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে আৰু তাতে আৰু মানে সেকেন্ড টাইমৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ব এইটো আপোনালোকক আজি এই মাধ্যমৰ মাজত মই কৈ থৈছোঁ আজি আপোনালোকে চিন্তা কৰক যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি 5টা বছৰৰ যি ধৰণৰ তেখেতে দুৰ্বলতা ৰাইজৰ মাজত দেখালে সি যিমানে ডাঙৰ লেকচাৰ দিয়ক যিমান কথাই কওক তেখেতে কিন্তু আজিৰ দিনত কোনো পধ্যে BTR অঞ্চলৰ ৰাইজে তেখেতক ভাল নাপায় আৰু BTR অঞ্চলৰ জনগণে তেখেতক কোনো পধ্যে মানে নাংগলৰ ছবিত ভোট নিদিয়ে এই কথাটো আজি আমি সবে গম পাইছোঁ আৰু আজি সবে এতিয়া প্ৰিয় নেতা হিচাপে আজি সবে গম পাইছে যে আজি প্ৰমোদ বড়ো ডাঙৰীয়া যে প্ৰিয় নেতা হয় সকলো জনগোষ্ঠী সকলো জনগণে তেখেতক যে ট্ৰেক্টৰৰ ছবিত ভোট দিব আৰু দ্বিতীয়বাৰৰ কাৰণে তেখেতক মানে চৰকাৰ আনিব এইটো মানে সকলো মহলত আলোচনা কৰি আছে আৰু ৰাইজে তেখেতক দ্বিতীয়বাৰৰ কাৰণে UPPL চৰকাৰ বনাই দ্বিতীয়বাৰৰ কাৰণে তেখেতক CM বনাটো এইটো 100% চিয়ৰ হৈ আছে আজিৰ দিনত আৰু চাওক ইয়াত মানে যেহেতু মই আৰু এটা কথাটো ক'ব বিচাৰিছোঁ যেহেতু 22টা তেখেতসকলে 22টা যিটো তেখেতসকলে যিটো ডিক্লাৰেশ্যন কৰিলে তাত কোনো এজন ইউথ আমি দেখি পোৱা নাই সিহঁতৰ ইউথবিলাকে ইমান কিবা কৰিছিলে যে আমি 50% ইউথবিলাকক সুবিধা দিম ইউথবিলাকক আমি বহুত ধৰণত মানে তেখেতসকলৰ লিডাৰশ্বিপত মানে সম্পৰ্ক BPAB হিচাপে কাম কৰি মিনি তেখেতসকলে তেনেকৈ কৈছিল কিন্তু আজি দেখা পাইছোঁ যে কোনো ইউথ এই 22টা যিটো সমষ্টিত আমি দেখি পোৱা নাই আৰু এইবোৰ চব মানে যিবিলাকে মানে MLA খেলিছিল মন্ত্ৰী খেলিছিল যিবিলাকে ৰাইজৰ পৰা বিদায় দিয়া হৈছিল যিবিলাকে চব হাৰি গৈছিল এইবোৰ মানুহবিলাককে আজি দিনত তেখেতসকলে কেণ্ডিডেট দিছে তাৰমানে তাতে বুজা যায় যে BPABৰ তাৰ কোনো পধ্যে তেনেকুৱা কেণ্ডিডেট মানে নাই আৰু ভাল এটা কেণ্ডিডেট নাই আৰু ভাল মানুহক সিহঁতৰ কেণ্ডিডেট মানে দিবলৈ কাৰণে বিচাৰি সিহঁতে তেখেতসকলে পোৱা নাই যাৰ কাৰণে আজি কোনোবা মানে YZ বিলাকক তেখেতসকলে আজি মানে কেণ্ডিডেট হিচাপে ডিক্লেৰেশ্যন দিছে আৰু তাতে বুজা যায় যে আপকামিং এইটো আমাৰ UPPLৰ কাৰণে খুব ভাল দিন বুলি মই ভাবি লওঁ আৰু ভাল দিন আহি আছে UPPLৰ কাৰণে আৰু যেনেকৈ হ'লে আমি ৰাইজৰ জনগণৰ মৰমত আমি দ্বিতীয়বাৰৰ কাৰণে যে চৰকাৰ বনাবলগীয়া আছে BTR অঞ্চল BTC অঞ্চলৰ এইটো 100% আজি আপোনালোকৰ মাজত মই কৈ থৈছোঁ